হেল্ল' অসম বাই বন্ধুসকল খবৰ কেনেকুৱা আশা কৰিছোঁ ভালে আছে চাগে আজি আপোনালোকৰ সন্মুখত মই ফায়াৰবল্টৰ স্মাৰ্ট ৱাটচ গ্ৰেনেড আনবক্স কৰিম আৰু ইয়াৰ বিষয়ে ক'ম যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব আহক আৰম্ভ কৰোঁ Even when you feel low, you can still go. Even when you feel slow, you can still go. Even when there's no এই ঘড়ীৰ বিষয়ে কওঁ যদি এই ঘড়ীত আপোনালোকে ব্লুটুথ কলিং কৰিব পাৰিব আৰু SPO2 মনিটৰিং আছে হাৰ্ট ৰেট মনিটৰিং আছে আৰু স্লিপ মনিটৰিং আছে আৰু IP67 ৱাটাৰ ৰেজিষ্টেণ্টো আছে আৰু পাৱাৰ সেভিং মোডো সাপোৰ্ট আছে আৰু আপোনালোকে এই ঘড়ীত ৱেডাৰ আপডেটো পাব আৰু স্মাৰ্ট নটিফিকেশ্যন কেমেৰা কন্ট্ৰোল আৰু মিউজিক কন্ট্ৰোলো কৰিব পাৰিব আৰু এই ঘড়ীৰ দামৰ কথা কওঁ যদি এই ঘড়ীৰ MRP আছে 15,999 টকা আপোনালোকে ফ্লিপকাৰ্টত 2500ৰ ভিতৰত পাই যাব এতিয়া বাকচখন খুলি চাওক ঘড়ীখন কেনেকুৱা দেখা যায় আৰু ভিতৰৰ পৰা কি ওলায় এয়া ঘড়ীটো আৰু চাও ভিতৰৰ পৰা কি ওলায় এয়া চাৰ্জ দিবৰ কাৰণে কেবল এটা দিছে আৰু ইউজাৰ মেনুৱেল এটা দিছে এয়া চাওক আৰু ওয়াৰেন্টি কাৰ্ড এটা দিছে আপোনালোকে 1 বছৰৰ ওয়াৰেন্টি পাব আৰু গানা সাবস্ক্ৰিপচন দিছে 3 মাহৰ কাৰণে আপোনালোকে ফ্ৰী গানা শুনিব পাৰিব আৰু সিনেমাৰ টিকেট এটা দিছে আৰু জিঅ সাউনৰ মেম্বাৰশিপ দিছে এতিয়া ঘড়ীটো অন কৰি চাও দেখাত কেনেকুৱা দেখা যায় এয়া চাওক ঘড়ীখন অন হৈ গ'ল আৰু এই ঘড়ীৰ ডিসপ্লে কথা কওঁ যদি 1.39 ইঞ্চ HD ডিসপ্লে পাব আৰু এই ঘড়ীৰ বডিৰ কথা কওঁ যদি মেটাল বডি আছে ইয়াতে ভিডিঅ'খন সামৰিছো যদি এই ভিডিঅ' আপোনালোকক ভাল লাগিছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব আশা কৰিছো আৰু এটা ভিডিঅ'ত লগ পাম ধন্যবাদ